আজি আমাৰ শতবৰ্ষ আৰম্ভণি অনুষ্ঠান নৰংলুক আদাৰশিলা মানে ত্ৰিগুং ডিংগত মূল গাই গোঠাটো কৰা হ'ল আনুষ্ঠানিকভাৱে দৈপল ইয়ালাম কেবাঙৰ মাংগলিক কাৰ্যৰে সমাপন কৰা হ'ল আৰু লগতে আহিবলগীয়া যিটো আমাৰ কাৰ্যসূচী সেইটো বিষয়ে আমি কিছুমান কথা বতৰা হ'ল মানে আমাৰ বৰুক কেবাঙৰ ৰিফৰ্ম কমিটিৰ লগতে আগতো কেনেধৰণে আমি পেনেলবোৰ বনোৱা হ'ব গেট কেনেকৈ বনোৱা হ'ব এইবোৰ কাৰবাৰ আমাৰ আজি আৰম্ভ হৈ গ'ল আৰু আশা কৰিছোঁ যে সেই অতবৰ্ষৰ যিটো অনুষ্ঠানটো সুকলমে নিশ্চিত হ'ব। মই সকলো ৰাইজক এবাৰ এটাই অনুৰোধ কৰিম যে এই অনুষ্ঠানলৈ আপোনালোকে আহক। আমি মিচিং বান একেবাং হিচাপে বা মিচিং জাতীয় জীৱনৰ আয়ুৰেখা হিচাপে যি মিচিং বান একেবাং আছে এই বান একেবাঙক আমি গাঁৱে ভূঞে প্ৰত্যেকটো গাঁৱত আমি কেনেকৈ মিচিং সমাজখন আগবাঢ়ি যাব লাগে তাৰ কাৰণে পৰিকল্পনা আমি কৰিছিলোঁ। যোৱাটো গোগামু ঘোষণাক 2015ত আমি মিৰুং কেবাঙত মিচিং বান একেবাঙৰ মিৰুং কেবাঙত আমি ঘোষণাপত্ৰ এটা পাব্লিছ কৰিছোঁ। সেই ঘোষণাপত্ৰত আছিল যে মিচিং সমাজখনক এটা প্ৰতিষ্ঠিত পৃথিৱীজোৰা যিটো সমাজ এটা আছে সমাজৰ লগত খাপ খুৱাই মিলি আগবাঢ়ি যোৱাকৈ কেনেকৈ পৰিকল্পনা কৰিব লাগে তাৰ কথা আমি আলোচনা কৰিছোঁ আৰু সেই মৰ্মে আমি মিচিং সমাজত কেনেকৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা আছে, কেনেকৈ মিচিং সমাজখন এটা সুস্থ মিচিং সমাজ হিচাপে গঢ়িব পাৰোঁ তাৰ কাৰণে আমি মিচিং বান একেবাং হিচাপে আমি কাম কৰি গৈছিলোঁ আৰু আজিৰ দিনত প্ৰত্যেকটো মিচিং গাঁৱত কেনেকৈ আমি সুসজ্জিতভাৱে মিচিং গাঁওখনৰ ৰাখিব লাগে তাৰ কাৰণে মিচিং বান একেবাঙে পৰিকল্পনা কৰিছে। আজিৰ দিনত প্ৰায় 5,000তকৈ ওপৰত আমাৰ টিম 13 আমাৰ মিচিং বান একেবাঙে গঠন কৰিছে আৰু প্ৰত্যেকটো মিচিং বান একেবাঙৰ থ্ৰুদি টিম 13ৰ যোগেদি আমি মিচিং গাঁওখনক কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ উপৰিঞ্চি কেনেকৈ এটা সুস্থ মিচিং সমাজ কেনেকৈ সেই সুস্থ মিচিং সমাজত এটা সামাজিক বাতাবৰণ থাকিব লাগে, অৰ্থনৈতিকভাৱে কেনেকৈ আগবাঢ়ি যাব লাগে, কেনেকৈ শিক্ষাৰ দিশটো আগবাঢ়ি যাব লাগে, কেনেকৈ এটা ছ'চিঅ' কালচাৰ এটা কেনেকৈ আগবাঢ়ি যাব লাগে সেই গোটেই পৰিকল্পনাবোৰ মিচিং বান একেবাঙে কৰিছে আৰু আজি আমি TMPK হিচাপেও মিচিং বান একেবাঙৰ যি ঘোষণাপত্ৰ আছে সেই ঘোষণাপত্ৰখনত আমি এটা মূল কাৰ্যসূচী হিচাপে লৈ মেলি আমি গাঁৱত কাম কৰি গৈছোঁ। আজিৰ দিনত এই শতবৰ্ষ অনুষ্ঠানত আমি গৌৰৱান্বিত শতবৰ্ষ পালন কৰিব গৈ আছোঁ। সেই শতবৰ্ষৰ সময়ত মিচিং বান একেবাঙৰ যি নেতৃত্ববৰ্গ আছে মিচিং সমাজখনক মই TMPK তৰফৰ ধন্যবাদ জনাব লাগিব, মাজুলীবাসীক ধন্যবাদ জনাব লাগিব, গেজেৰাবাসী ৰাইজক মই ধন্যবাদ জনাব লাগে যি গেজেৰাখনত এই মিচিং বান একেবাঙৰ আজিৰ পৰা 100 বছৰ আগত জন্ম লাভ কৰিছিল আৰু এইখন জেগাতে আমি 100 বছৰৰ পাছত শতবৰ্ষ উদযাপন আমি কৰিব বিচাৰিছোঁ। তাৰ কাৰণে এইটো এটা আমাৰ সৌভাগ্য। আজিৰ দিনত মই সৌভাগ্য হিচাপে মই নিজকে আজি গৌৰৱবোধ কৰিছোঁ। সেই সময়তে শতবৰ্ষৰ সময়ত মই TMPKৰ প্ৰেছিডেণ্ট হিচাপে মই দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আৰু এই অনুষ্ঠানখন সফলভাৱে অনুষ্ঠিত হওক তাৰ কাৰণে মই উদযাপন সমিতি আৰু গেজেৰাবাসী ৰাইজ আৰু মাজুলীবাসী ৰাইজক মই ধন্যবাদ দিওঁ।